নমস্কাৰ মোৰ ইউটিউব চেনেল ৰক শ্ৰীহন্তলৈ আদৰণি জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আগবঢ়াব ওলাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে গোটেই পৃথিৱীজুৰি এটি ডাঙৰ সমস্যা হিচাপে দেখা দিছে যিখিনি আমাৰ ডায়েবেটিক পেচেণ্ট আছে তেওঁলোকৰ ডায়েবেটিক ৰেটিনোপেথী। এতিয়া এই ডায়েবেটিক ৰেটিনোপেথী কি হয় এই বিষয়ত মই এটা সামান্য আভাস দিব বিচাৰিছোঁ অতি সহজ সৰল ভাষাত ঘৰুৱা ভাষাত যাতে আপোনালোকে বুজাত সুবিধা হয়। ভিডিঅ'টোলৈ যোৱাৰ আগতে মই এবাৰ অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এবাৰ ছাবস্ক্ৰাইব বাটনটো দবাই দিয়ক, লগতে নটিফিকেশ্যন বেলটো এবাৰ দবাই দিব যাতে মোৰ যিমানখিনি নতুন ভিডিঅ' আহে আপোনালোকে এটাও মিছ নোহোৱাকৈ গোটেইখিনি আপোনালোকৰ ইউটিউব ইনবক্সত পাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। কথাটো হৈছে এতিয়া ডায়েবেটিক ৰেটিনোপেথী কি হয়? ডায়েবেটিক ৰেটিনোপেথী হৈছে এটা কমন ফৰ্ম যিখিনি আমাৰ ডায়েবেটিক আই ডিজিজ বা যিখিনি ডায়েবেটিক পেচেণ্ট আছে তেওঁলোকৰ এটা ডায়েবেটিক ৰেটিনোপেথী এটা কমন ফৰ্ম হৈছে। আৰু এতিয়া কথা হ'ল যিসকল ডায়েবেটিক ৰেটিনোপেথী এই ডিজিজটো এই বেমাৰটো কাৰ হ'ব পাৰে? যিসকল লোকৰ ডায়েবেটিছ আছে বহু বছৰ ধৰি বা কেইবছৰ ধৰি যিসকলে ট্ৰিটমেণ্ট কৰিছে বা ট্ৰিটমেণ্ট নকৰাকৈ আছে তেওঁলোকৰ ডায়েবেটিক ৰেটিনোপেথী হোৱাৰ চান্সেছ বেছি। চ' আপোনালোকে এইটো জানি থ'ব যে যিখিনি পেচেণ্টৰ ডায়েবেটিছ আছে যাৰ যোন ডায়েবেটিক হয় তেওঁলোকৰ ডায়েবেটিক যিটো ৰেটিনোপেথী বেমাৰটো হোৱাৰ সম্ভাৱনা 100%। যদি বহুদিনীয়াৰ পৰা তেওঁলোকে ট্ৰিটমেণ্ট নকৰাকৈ থাকে বা ট্ৰিটমেণ্ট যদিও কৰিছে যাৰ কণ্ট্ৰলত নাথাকে ডায়েবেটিছ তেওঁলোকৰ যিটো ডায়েবেটিক ৰেটিনোপেথী সেই বেমাৰটো হোৱাৰ চান্সেছটো খুবেই বেছি। এতিয়া কথা হ'ল ডায়েবেটিক ৰেটিনোপেথী হ'লে প্ৰব্লেম কি? ডায়েবেটিক ৰেটিনোপেথী হ'লে আপুনি লাহে লাহে আপোনাৰ দৃষ্টিশক্তি হেৰুৱাই পেলাব। একদম চিম্পল ভাষাত কৈছোঁ, তাৰ প্ৰব্লেম এটাই হৈছে ৰিস্ক এটাই হৈছে আপোনাৰ দৃষ্টিশক্তি আপুনি হেৰাই পেলাব যদি ট্ৰিটমেণ্ট নকৰে। ডায়েবেটিক ৰেটিনোপেথী ট্ৰিটমেণ্ট কৰিব পৰা যায়নে? ডায়েবেটিক ৰেটিনোপেথী ট্ৰিটমেণ্ট কৰিব পৰা হয়। তাৰ কাৰণে ডক্টৰে আপোনাক কিছুমান লেজাৰ ট্ৰিটমেণ্ট দিব পাৰে, লং টাৰ্ম মেডিকেশ্যন যিটো মেডিচিন তেনেকুৱা ট্ৰিটমেণ্ট আপোনাক কৰিব পাৰে বা কিবা চাৰ্জাৰীও ডক্টৰে কৰিব লগা হ'লে কৰিব পাৰে। এতিয়া কথা হ'ল আপুনি ডায়েবেটিক ৰেটিনোপেথীৰ যিটো বেমাৰ আছে তাৰ পৰা কেনেকৈ আমি প্ৰিকশ্যন ল'ম, কেনেকৈ আমি সাৱধানতা অৱলম্বন কৰিম? কিবা উপায় নিশ্চয় আছে। যদি আপুনি চিগাৰেট খায় চিগাৰেট খোৱাটো বন্ধ কৰিব লাগিব, এলকহল বা তেনেকুৱা চুগাৰ জাতীয় বস্তু আপুনি খোৱাটো বন্ধ কৰিব লাগিব। আপুনি যিকোনো প্ৰকাৰে আপোনাৰ ডায়েবেটিক বা চুগাৰ লেভেল যিটো আছে আপুনি সেইটো ডায়েবেটিছটো আপুনি কণ্ট্ৰলত ৰাখিব লাগিব। এক্সাৰচাইজ কৰি হওক, আপোনাৰ ইনচুলিন নহয় মেডিচিন লৈ হওক, ডায়েটিঙত থাকি হওক আপুনি এইটো কণ্ট্ৰলত ৰাখিব লাগিব, তেতিয়া আপোনাৰ ডায়েবেটিক ৰেটিনোপেথী হোৱাৰ চান্সেছটো আপোনাৰ কমি থাকে। নাইবা আপুনি ডায়েবেটিক ৰেটিনোপেথীৰ কাৰণে এতিয়া কথাটো হৈছে আপুনি এইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে আপুনি প্ৰত্যেক এটলিষ্ট 1 বছৰত এবাৰকে আপোনাৰ আই চেকআপ কৰিব লাগিব ডক্টৰৰ ওচৰত গৈ। আমাৰ যিটো ডাইলেটেড আই চেকআপ বুলি কয় সেই ডাইলেটেড আই চেকআপটো কৰিব লাগিব। এতিয়া কথা হ'ল মই একদম 2-3 মিনিটত আপোনাক গোটেই ডিটেইলত জনাব নোৱাৰিম, এটা হিউজ চেপ্টাৰ হয়, কিন্তু সামান্য এটা আভাস দিলোঁ আপোনাৰ ডায়েবেটিক ৰেটিনোপেথী কি হয়, ইয়াৰ ৰিস্ক ফেক্টৰ কেনেকুৱা হয়, তাক কেনেকৈ আমি সাৱধানতা অৱলম্বন কৰিব তাৰ পৰা হাত সাৰি থাকিবৰ কাৰণে বা তাৰ ফলত কি হ'ব পাৰে গোটেইখিনি মই আপোনালোকক জনালোঁ একদম থুলমূল ভাৱত। এই বিষয়ে যদি আপোনালোকে ভালকৈ জানিব বিচাৰে ডিটেইলত জানিব পাৰে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ তলত গৈ কমেণ্ট কৰক, মই আপোনাক এই বিষয়ত ডিটেইলত বুজাবৰ কাৰণে চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত। ধন্যবাদ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু যদি এতিয়ালৈকে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো খতম হোৱাৰ আগতে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক।